জুবিনদাৰ কেতিয়াবা ডিপ্ৰেশ্যন আহিছিল নে জীৱনত? কেতিয়াও কিয় নাহে মানে ডিপ্ৰেশ্যন বোলা বস্তুটোক আঁতৰাই ৰাখে নেকি? আজিলৈকে নাহে। কিন্তু চব মানুহে জীৱনত মই বহুত ফেজ দেখিছোঁ লাইফত, বেলেগ বেলেগ বেয়া ফেজ, ভাল ফেজ, বেয়া ফেজটো বহুত দেখিছোঁ। না মানুহজন বহুত পজিটিভ আচলতে, বহুত পজিটিভ। প্ৰতিটো বস্তুৰ মাজত তেওঁ তাৰ পজিটিভ দিশটো চাবলৈ, ইতিবাচক দিশটো চাবলৈ চেষ্টা কৰে। মানে হতাশাটো আহেই বহুত কথাত, দুখৰ সময়ো বহুত আহিছে। যেনেকৈ কয় ধুমুহাৰ সৈতে মোৰ বহু যুগৰ ধুমুহা বহুত আহিছে, কিন্তু তাৰ পৰাও তেওঁ সৃষ্টিটো কেনেকৈ কৰিব পাৰে সেইটো হয়তো তেওঁ জানে। আৰু সেইকাৰণে সেই তাৰ পৰা উঠি কেনেকৈ আহিব লাগে, ধুমুহা পাৰ হৈ পেলাই সেই কথাটো মাজে মাজে কেতিয়াবা ফিনিক্স পক্ষীৰ নিচিনাকৈ কেনেকৈ উঠি আহিব লাগে সেই কথাটো হয়তো তেওঁ জানে। কিন্তু এনেকুৱাও নহয় মই দুখৰ সময় দেখিছোঁ বা হতাশাৰ সময় দেখিছোঁ, কিন্তু তাৰ সেই মানসিক আচলতে শক্তি এটা বা কি বুলি কয় সাহস এটা বহুত ভালকৈ আছে। আৰু ডিপ্ৰেছিভ মুডটো চাগে মোৰ ক্ৰিয়েশ্যনত সেইটো গান হৈয়ে ওলাই যায় চাগে কেতিয়াবা, কথাত ওলাই যায়, গানত ওলাই যায়, সৃষ্টিত গাওঁতে ওলাই যায়। চ' সেইটো মই সেইকাৰণে ডিষ্টাৰ্ব কৰিব পৰা নাই। আৰু সেইটোৱে শিকিব লাগে আমি জুবিনদাৰ পৰা, নতুন প্ৰজন্মই। ডিপ্ৰেশ্যন আহিলেও সেইটো নিজৰ কৰ্মৰে যাতে উলিয়াই দিব পাৰোঁ, গানত হওক, নিজৰ ক্ৰিয়েটিভিটি হওক, গুচি যায়, সেইটো দিগদাৰ নকৰে।